সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিবলৈ লৈছো গণিতৰ পাঠ নং 3 তথ্যৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল আগৰ শ্ৰেণীবোৰত তোমালোকে বিভিন্ন ধৰণৰ তথ্যৰ ব্যৱহাৰ কৰি আহিছা। তোমালোকে তথ্য সংগ্ৰহ কৰিবলৈ, তালিকাকৰণ কৰিবলৈ আৰু এইবোৰক দ্বন্দ্বলেখৰ সহায়ত প্ৰকাশ কৰিবলৈ শিকিছা। তথ্য হ'ল সাংখ্যিক মানৰ এটা সংগ্ৰহ যিয়ে কিছুমান বিৱৰণ দিয়ে। তথ্য সংগ্ৰহ, তথ্য সংৰক্ষণ আৰু তথ্যৰ উপস্থাপনে আমাৰ অভিজ্ঞতা সংগঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। তথ্য সংগ্ৰহ কৰাৰ আগতে ইয়াক কি কামত ব্যৱহাৰ হ'ব সেয়া জ্ঞাত হোৱাটো অত্যন্ত প্ৰয়োজন। তথ্য সংগ্ৰহৰ কিছুমান পৰিস্থিতি হ'ল 1 নম্বৰ কোনো এখন নগৰৰ পুৰুষ আৰু মহিলাৰ সংখ্যা, 2 নম্বৰ কোনো অঞ্চলৰ বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, 3 নম্বৰ কোনো এখন গাঁৱৰ 5 বছৰ বয়সৰ শিশুৰ সংখ্যা, 4 নম্বৰ এখন দেশৰ সাক্ষৰতাৰ হাৰ, 5 নম্বৰ বিগত 15 বছৰত কোনো এখন দেশত উৎপাদন হোৱা ধানৰ পৰিমাণ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ শ্ৰেণীত তথ্য সংগঠিতকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিকি আহিছা। সংগ্ৰহ কৰা তথ্য সংৰক্ষণৰ সংগঠিত কৰাৰ প্ৰয়োজন হয়, অন্যথা সংগ্ৰহ কৰা তথ্যখিনি ফলপ্ৰসূ নহ'ব। উদাহৰণস্বৰূপে এখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ 15জন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়ৰ 25 নম্বৰৰ পৰীক্ষাত পোৱা নম্বৰসমূহ এনেধৰণৰ: 12, 22, 10, 20, 21, 12, 10, 8, 15, 11, 15, 22, 13, 15, 20। উক্ত তথ্যখিনিৰ পৰা কোনে কিমান নম্বৰ পাইছে তাক জানিবলৈ আমাৰ অসুবিধা হ'ব। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ আমি তথ্যখিনিৰ এখন সুসংগঠিত তালিকা প্ৰস্তুত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল তালিকাখন চোৱাচোন। তালিকাখনত 3টা স্তম্ভ আছে। প্ৰথম স্তম্ভ ৰোল নম্বৰসমূহ লিখা হৈছে, দ্বিতীয় স্তম্ভ ছাত্ৰ ছাত্ৰীৰ নাম আৰু তৃতীয় স্তম্ভ প্ৰাপ্ত নম্বৰ। আমি নম্বৰসমূহ ডাঙৰৰ পৰা সৰুলৈ সজাইছো। তোমালোকে দেখিছা ৰোল নম্বৰ 3 কমলে 23 নম্বৰ পাইছে, ৰোল নম্বৰ 1 ৰবিয়ে 22 নম্বৰ পাইছে, ৰোল নম্বৰ 4 বন্দিতাই 21 নম্বৰ পাইছে, ৰোল নম্বৰ 2 কাবেৰীয়ে 20 নম্বৰ পাইছে, ৰোল নম্বৰ 7 অভিষেকে 20 নম্বৰ পাইছে, ৰোল নম্বৰ 10 প্ৰকাশে 17 নম্বৰ পাইছে, ৰোল নম্বৰ 5 বেদে 15 নম্বৰ পাইছে, ৰোল নম্বৰ 9 প্ৰিয়াই 15 নম্বৰ পাইছে, ৰোল নম্বৰ 11 সমীৰণে 13 নম্বৰ পাইছে, ৰোল নম্বৰ 6 তুলিকাই 12 নম্বৰ পাইছে, ৰোল নম্বৰ 13 অনলে 12 নম্বৰ পাইছে, ৰোল নম্বৰ 8 বাসৱীয়ে 11 নম্বৰ পাইছে, ৰোল নম্বৰ 15 পূজাই 10 নম্বৰ পাইছে, ৰোল নম্বৰ 12 ৰাজে 9 নম্বৰ পাইছে, ৰোল নম্বৰ 14 ববিতাই 9 নম্বৰ পাইছে। এই তালিকাখনৰ পৰা ইংৰাজী বিষয়ৰ 25 নম্বৰ পৰীক্ষাত কোন কেইজনে আটাইতকৈ ভাল প্ৰদৰ্শন কৰিছে আৰু কোন কেইজন ছাত্ৰ ছাত্ৰীৰ সহায়ৰ প্ৰয়োজন আছে তাক আমি জানিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল তথ্যৰ প্ৰসাৰ কি জানো আহা। কোনো তথ্যৰ আটাইতকৈ ডাঙৰ মান আৰু আটাইতকৈ সৰু মানটোৰ পাৰ্থক্য তথ্যখিনিৰ প্ৰসাৰ বোলে। যেনে 6, 2, 7, 10, 1, 5, 4, 3, 9, 8 এই তথ্যৰ প্ৰসাৰ উলিয়াব লাগে। আমি প্ৰথমতে তথ্যখিনি ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাই ল'ব লাগে। তথ্যখিনি যদি ঊৰ্ধ্বক্ৰমত সজাই লোৱা হয় তেন্তে এনেধৰণৰ হ'ব: 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াত আটাইতকৈ ডাঙৰ মানটো হৈছে 10 আৰু আটাইতকৈ সৰু মানটো হৈছে 1। গতিকে তথ্যখিনি প্ৰসাৰ হ'ব 10 - 1 = 9। ছাত্ৰ ছাত্ৰীসকল গড় বা মধ্যমানৰ বিষয়ে জানো আহা। গড় হৈছে কোনো তথ্যৰ মুঠ ৰাশিৰ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰি পোৱা মানটো তথ্যখিনিৰ গড় বা মধ্যমান বুলি কোৱা হয়। অৰ্থাৎ গড় সমান মুঠ ৰাশিৰ সমষ্টি হৰণ মুঠ ৰাশিৰ সংখ্যা। ছাত্ৰ ছাত্ৰীসকল গড় কেনেকৈ নিৰ্ণয় কৰিব লাগে শিকো আহা। মই এটা উদাহৰণ দিছোঁ। এজন ছাত্ৰই প্ৰথম সাময়িকী মূল্যায়নত বিভিন্ন বিষয়ত পোৱা নম্বৰসমূহ 50 নম্বৰ ভিতৰত এনেধৰণৰ। তালিকাখন চোৱাচোন। তালিকাখনৰ প্ৰথম স্তম্ভত বিষয়সমূহৰ নাম লিখা হৈছে আৰু দ্বিতীয় স্তম্ভত প্ৰাপ্ত নম্বৰসমূহ লিখা হৈছে। ইংৰাজী বিষয়ত পাইছে 42, অসমীয়াত পাইছে 40, গণিতত পাইছে 35, বিজ্ঞানত পাইছে 36, সমাজ বিজ্ঞানত পাইছে 41, হিন্দীত পাইছে 34। এনেকৈ নম্বৰসমূহৰ গড় হ'ব। আমি প্ৰথমতে কি কৰিছোঁ, এই নম্বৰসমূহ আমি যোগ কৰিছোঁ। 42 +
40 যোগ 35 যোগ 36 যোগ 41 যোগ 34 মুঠ বিষয়ৰ সংখ্যা আছে 6টা গতিকে এই সমষ্টিটোক আমি 6 ৰে হৰণ কৰিছো আমি যোগফলটো পাইছো 228 228ক 6 ৰে ভাগ কৰিলে হ'ব 38 এটাকে এই নম্বৰসমূহ গড় হ'ব 38 ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বহুলক কি শিকো আহা বহুলক হৈছে কোনো তথ্যৰাশি আটাইতকৈ বেছি বা পোৱা ৰাশিটো হ'ল তথ্যখিনি বহুলক মই কেইটামান উদাহৰণ দিছো 1 নম্বৰ উদাহৰণ 2 2 3 3 3 4 4 5 6 7 7 এই তথ্যখিনি বহুলক উলিয়াব লাগে তোমালোকে দেখিছা এই তথ্যখিনি আটাইতকৈ বেছি বাৰ পোৱা ৰাশিটো হ'ল 3 এটাকে তথ্যখিনি বহুলক হ'ব 3 2 নম্বৰ উদাহৰণ 2 2 2 5 5 7 8 9 9 9 11 12 তোমালোকে চোৱাচোন এই তথ্যখিনি 2 আৰু 9 দুয়োটাই আটাইতকৈ বেছি বাৰ অৰ্থাৎ সৰ্বাধিক 3 বাৰকৈ পোৱা গৈছে সেই তথ্যখিনি বহুলক হ'ব 2 আৰু 9 3 নম্বৰ উদাহৰণ 11 14 23 25 29 35 এই তথ্যখিনি প্ৰতিটো সংখ্যাই এবাৰকৈ আছে অৰ্থাৎ কোনো এটা সংখ্যা এবাৰকৈ বেছি নাই সেই তথ্যখিনি কোনো বহুলক নাই ছাত্ৰ ছাত্ৰীসকল কোনো তথ্য বৃহৎ পৰিমাণৰ হলে একে মান বিশিষ্ট তথ্যবোৰ একেলগ কৰি সেইবোৰ গণনা কৰাটো সহজ নহয় এনে ক্ষেত্ৰত তথ্যখিনি তালিকাকৰণ কৰি ল'ব লাগে তথ্যৰ তালিকাকৰণৰ সহায়ত বহুলক কেনেকৈ নিৰ্ণয় কৰা হয় মই এটা উদাহৰণ আগবঢ়াইছো 0 1 2 3 2 1 4 5 4 3 5 0 1 5 3 2 4 3 1 3 5 5 4 3 1 3 2 5 3 1 এই তথ্যখিনি এখন তালিকা প্ৰস্তুত কৰি লৈছো তোমালোকে দেখিছা প্ৰথম স্তম্ভত সংখ্যা লিখা হৈছে দ্বিতীয় স্তম্ভত দাগ চিহ্ন তৃতীয় স্তম্ভত বাৰংবাৰতা তোমালোকে বাৰংবাৰতা কি জানানে বাৰু বাৰংবাৰতা হ'ল এটা নিৰ্দিষ্ট তথ্য কেইবাৰ সংযোজন কৰা হয় তাৰ মান আমাক জানিবলৈ দিয়ে তালিকাখন চোৱাচোন 0 2 বাৰ পোৱা গৈছে 1 6 বাৰ পোৱা গৈছে 2 4 বাৰ পোৱা গৈছে 3 8 বাৰ পোৱা গৈছে 4 4 বাৰ পোৱা গৈছে 5 6 বাৰ পোৱা গৈছে গতিকে তালিকাখনৰ পৰা আমি কি গম পালো সংখ্যা 3 সৰ্বাধিক 8 বাৰ পোৱা গৈছে সেই তথ্যখিনি বহুলক হ'ব 3 ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মধ্যমৰ বিষয়ে জানো আহা কোনো তথ্যৰ মানসমূহক ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজালে একেবাৰে মাজত থকা মানটোক মধ্যমা বুলি কোৱা হয় উদাহৰণস্বৰূপে 5 7 3 2 4 6 9 মধ্যমা নিৰ্ণয় কৰিব লাগে মই তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই লৈছো ঊৰ্ধ্বক্ৰমত সজালে হ'ব 2 3 4 5 6 7 9 তোমালোকে দেখিছা তথ্যখিনি মাজৰ ৰাশিটো হৈছে 5 এটাকে তথ্যখিনি মধ্যমা হ'ব 5 ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগৰ শ্ৰেণীত দ্বন্দ্বলেখৰ বিষয়ে জানি আহিছা দ্বন্দ্বলেখ হৈছে তথ্যৰ সৰল উপস্থাপন য'ত সমান প্ৰস্থৰ দ্বন্দ্ব ব্যৱহাৰ কৰা হয় মই এটা উদাহৰণ দিছো এখন বিদ্যালয়ৰ বিভিন্ন ধৰণৰ মিঠাই খাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনে ধৰণৰ মিঠাইৰ নাম ৰসগোল্লা চিংৰা বৰফি জেলেপি ৰসগোল্লা খাই ভাল পায় 30 জন ছাত্ৰ ছাত্ৰীয়ে চিংৰা খাই ভাল পায় 35 জন ছাত্ৰ ছাত্ৰীয়ে বৰফি খাই ভাল পায় 25 জন ছাত্ৰ ছাত্ৰীয়ে জেলেপি খাই ভাল পায় 20 জন ছাত্ৰ ছাত্ৰীয়ে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 110 জন তথ্যখিনিৰ পৰা এটা দ্বন্দ্বলেখ প্ৰস্তুত কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল আমি জানো যে দ্বন্দ্ব চিত্ৰসমূহ হ'ল একে প্ৰস্থৰ দ্বন্দ্ব ব্যৱহাৰ কৰি সংখ্যাসমূহ উপস্থাপন আৰু দ্বন্দ্বৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে বাৰংবাৰতা তথা বাছনি কৰি লোৱা স্কেলৰ ওপৰত উদাহৰণস্বৰূপে দ্বন্দ্ব চিত্ৰ এটাত যদি সংখ্যাবিলাক এককত প্ৰকাশ কৰা হয় তেন্তে লেখটোৰ এটা এককক এটা পৰ্যবেক্ষণ বুজাব আৰু যদি সংখ্যাবোৰ দশক বা শতকত প্ৰকাশ কৰা হয় তেন্তে এক একক দূৰত্বই 10টা বা 100টা পৰ্যবেক্ষণ বুজাব তোমালোকে দেখিছা দ্বন্দ্বলেখটোত মই এক একক দৈৰ্ঘ্য সমান 5 জন ছাত্ৰ ছাত্ৰী লৈছো যেহেতু ৰসগোল্লা খাই ভাল পায় 30 জন ছাত্ৰ ছাত্ৰীয়ে গতিকে ৰসগোল্লাৰ দ্বন্দ্বটো মই 30 লৈকে অংকন কৰিছো ঠিক সেইদৰে চিংৰা খাই ভাল পায় 35 জন ছাত্ৰ ছাত্ৰীয়ে সেয়ে মই চিংৰাৰ দ্বন্দ্বটো 35 লৈকে অংকন কৰিছো বৰফি খাই ভাল পায় 25 জন ছাত্ৰ ছাত্ৰীয়ে
সেই বৰফিৰ দণ্ডটো মই 25 লৈকে অঙ্কন কৰিছো জেলেপি খাই ভাল পায় 20 জন ছাত্ৰ ছাত্ৰীয়ে সেই জেলেপিৰ দণ্ডটো মই 20 লৈকে অঙ্কন কৰিছো এইদৰে আমি দণ্ডলে অঙ্কন কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল এটা দণ্ডলেখৰ পৰা বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিব পাৰি এই দণ্ডলেখটোৰ পৰা কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি যেনে 1 নম্বৰ প্ৰশ্ন সৰ্বাধিক জনপ্ৰিয় মিঠাইবিধ কি উত্তৰ হৈছে সিংৰা 2 নম্বৰ প্ৰশ্ন আটাইতকৈ কম ভাল পোৱা মিঠাইবিধ কি উত্তৰ হৈছে জেলেপি 3 নম্বৰ প্ৰশ্ন ৰসগোল্লা খাই ভাল পোৱা ছাত্ৰ ছাত্ৰী আৰু বৰফি খাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্য কিমান উত্তৰ হৈছে 30 বিয়োগ 25 সমান 5 এইদৰে আমি এটা দণ্ডলেখৰ পৰা বিভিন্ন প্ৰশ্ন উত্তৰ দিব পাৰো ছাত্ৰ ছাত্ৰীসকল দ্বৈত দণ্ডলেখৰ বিষয়ে জানো আহা কোনো তথ্যৰ তুলনামূলক অধ্যয়নৰ বাবে দ্বৈত দণ্ডলেখ ব্যৱহাৰ কৰা হয় দ্বৈত দণ্ডলেখে দুটা সংগ্ৰহিত তথ্য তুলনা কৰা সহায় কৰে ছাত্ৰ ছাত্ৰীসকল দ্বৈত দণ্ডলেখ অঙ্কনৰ এটা মই উদাহৰণ আগবঢ়াইছো বিভিন্ন ধৰণৰ ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনে ধৰণৰ তোমালোকে তালিকাখন চোৱাচোন ৰঙা ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যা 8 জন নীলা ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যা 7 জন সেউজীয়া ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যা 10 জন হালধীয়া ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যা 6 জন ঠিক সেইদৰে ৰঙা ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা 15 গৰাকী নীলা ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা 10 গৰাকী সেউজীয়া ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা 6 গৰাকী আৰু হালধীয়া ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা 9 গৰাকী এই তথ্যখিনিৰ পৰা এটা দ্বৈত দণ্ডলেখ প্ৰস্তুত কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল দ্বৈত দণ্ডলেখ অঁকাৰ পদ্ধতিটো একক দণ্ডলেখ অঁকাৰ পদ্ধতিৰ দৰে একেই ইয়াত দুডাল দণ্ড লগালগিকৈ অঁকা হয় আৰু ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা পৃথকে বুজাবলৈ দুটা ভিন্ন ৰং ব্যৱহাৰ কৰা হয় তোমালোকে দেখিছা মই এক একক দৈৰ্ঘ্য সমান 2 জন ছাত্ৰ ছাত্ৰী বুলি ধৰিছো আৰু প্ৰতিটা দণ্ডৰ উচ্চতাই ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা বুজাইছে তোমালোকে দেখিছা ৰঙৰ নামসমূহ মই অনুভৱী ৰেখাত লিখিছো এইদৰে আমি দ্বৈত দণ্ডলেখ অঙ্কন কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল এই দ্বৈত দণ্ডলেখটোৰ পৰা কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি যেনে 1 নম্বৰ প্ৰশ্ন মুঠ ছাত্ৰীৰ সংখ্যা কিমান উত্তৰ 40 গৰাকী 2 নম্বৰ প্ৰশ্ন কোনবিধ ৰং সৰ্বাধিক জনপ্ৰিয় উত্তৰ ৰঙা ৰং 3 নম্বৰ প্ৰশ্ন কোনবিধ ৰং ছাত্ৰই ছাত্ৰীতকৈ বেছি ভাল পায় উত্তৰ হৈছে সেউজীয়া ৰং 4 নম্বৰ প্ৰশ্ন নীলা ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যা আৰু হালধীয়া ৰং ভাল পোৱা ছাত্ৰৰ সংখ্যাৰ পাৰ্থক্য কিমান নীলা ৰং ভাল পায় 7 জন ছাত্ৰই আৰু হালধীয়া ৰং ভাল পায় 6 জন ছাত্ৰই গতিকে তেওঁলোকৰ সংখ্যাৰ পাৰ্থক্য হ'ব 7 বিয়োগ 6 সমান 1 জন 5 নম্বৰ প্ৰশ্ন ৰঙা ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা আৰু সেউজীয়া ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্য কিমান ৰঙা ৰং ভাল পায় 15 গৰাকী ছাত্ৰীয়ে আৰু সেউজীয়া ৰং ভাল পায় 6 গৰাকী ছাত্ৰীয়ে গতিকে ৰঙা ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যা আৰু সেউজীয়া ৰং ভাল পোৱা ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্য হ'ব 15 বিয়োগ 6 সমান 9 গৰাকী 6 নম্বৰ প্ৰশ্ন মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান উত্তৰ হৈছে মুঠ ছাত্ৰৰ সংখ্যা 31 জন মুঠ ছাত্ৰী 40 গৰাকী এটাকে সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 31 যোগ 40 সমান 71 গৰাকী ছাত্ৰ ছাত্ৰীসকল বিভিন্ন প্ৰকাৰৰ দণ্ডলেখৰ কিছুমান চিত্ৰ চোৱাচোন প্ৰথম চিত্ৰটো একক দণ্ডলেখৰ দ্বিতীয় চিত্ৰটো দ্বৈত দণ্ডলেখৰ আৰু তৃতীয় চিত্ৰটো খণ্ড দণ্ডলেখৰ ছাত্ৰ ছাত্ৰীসকল দৈনন্দিন জীৱনত সুযোগ আৰু সম্ভাৱনা এই শব্দ দুটা প্ৰায়ে ব্যৱহৃত হয় আমাৰ জীৱনত এনে কিছুমান পৰিস্থিতি আহে যে তাৰ কিছুমান নিশ্চিতভাৱে ঘটে কিছুমান ঘটা অসম্ভৱ আৰু কিছুমান ঘটিবও পাৰে নঘটিবও পাৰে এনে এটা পৰিস্থিতি যিটো ঘটিবও পাৰে বা নঘটিবও পাৰে হেতু ঘটাৰ সম্ভাৱনা থাকে তেনেকুৱা কিছুমান সম্ভাৱনা হৈছে আজি বৰষুণ দিব পাৰে ভাৰতে অহা টেষ্ট সিৰিজ জিকিব লুডু গুটি এটা দলিয়ালে 6 পৰিব পাৰে এটা মুদ্ৰা টছ কৰিলে হেড পৰিব পাৰে এইবিলাক হৈছে বা এইবিলাক উক্তি হৈছে সঠিককৈ ক'ব নোৱাৰি অনুমানে কৰিব পাৰি গণিতত সুযোগ বা সম্ভাৱনা সম্ভাৱিতালৈ সংযোগীকৰণ কৰা হৈছে সম্ভাৱিতা হৈছে ফলাফলৰ সম্ভাৱনাৰ যোগ উদাহৰণস্বৰূপে এটা মুদ্ৰা টছ কৰিলে দুটা সম্ভাৱ্য ফলাফল পোৱা যায় ফলাফল দুটা হ'ল মুণ্ড আৰু পুচ্ছ গতিকে মুঠ ফলাফলৰ সংখ্যা হ'ব 2
এটাকে মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব 2/1 আৰু পুচ্ছ পোৱাৰ সম্ভাৱিতা হ'ব 2/1 ছাত্ৰ ছাত্ৰীসকল এটা পৰীক্ষা কাৰ্যৰ প্ৰতিটো ফলাফলে এটা ঘটনাৰ সৃষ্টি কৰে যেতিয়া লুডু গুটি এটা দলিয়াও তাত 1 2 3 4 5 বা 6 ফলাফল পোৱাটো হৈছে এটা ঘটনা তোমালোকে মনত ৰাখিবা সম্ভাৱিতা সদায় 0 আৰু 1 ৰ মাজত থাকে যিবোৰ ঘটনা ঘটিবৰ বাবে কোনো সুযোগ নাথাকে সিহঁতৰ সম্ভাৱিতা 0 হয় উদাহৰণস্বৰূপে লুডু গুটি এটা দলিয়ালে 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব 0 যিবোৰ ঘটনা নিশ্চিতভাৱে হয় সেইবোৰৰ সম্ভাৱিতা 1 উদাহৰণস্বৰূপে লুডু গুটি এটা দলিয়ালে 6তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব 1 ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটোত তথ্যৰ গড় বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিবলৈ শিকিলো সম্ভাৱিতা কি শিকিলো একক দণ্ডলেখৰ পুনৰালোচনা কৰিলো আৰু দ্বৈত দণ্ডলেখ অংকন কৰিবলৈ শিকিলো এতিয়া মই তোমালোকৰ বাবে কেইটামান প্ৰশ্ন আগবঢ়াইছো তোমালোকে চেষ্টা কৰি চাবা 1 নম্বৰ প্ৰশ্ন তলৰ তথ্যসমূহৰ গড় বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা 5 7 7 10 13 19 21 2 নম্বৰ প্ৰশ্ন সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে এটা সাময়িকী মূল্যায়নত 50 নম্বৰৰ ভিতৰত বিভিন্ন বিষয়ত পোৱা নম্বৰসমূহ এনে ধৰণৰ ইংৰাজীত পাইছে 40 নম্বৰ গণিতত পাইছে 42 নম্বৰ বিজ্ঞানত পাইছে 39 নম্বৰ অসমীয়াত পাইছে 40 নম্বৰ হিন্দীত পাইছে 32 নম্বৰ সমাজ বিজ্ঞানত পাইছে 35 নম্বৰ এই তথ্যখিনি এটা দণ্ডলেখ আকা লগতে আৰু কেইটামান প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্ন ছাত্ৰীগৰাকীয়ে কোনটো বিষয়ত আটাইতকৈ বেছি নম্বৰ পাইছে 3 নম্বৰ ছাত্ৰীগৰাকীয়ে কোনটো বিষয়ত আটাইতকৈ কম নম্বৰ পাইছে 4 নম্বৰ প্ৰশ্ন কোন দুটা বিষয়ত সমান নম্বৰ পাইছে ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ ষষ্ঠ শ্ৰেণী ছাত্ৰৰ সংখ্যা 20 জন ছাত্ৰীৰ সংখ্যা 25 গৰাকী সপ্তম শ্ৰেণী ছাত্ৰৰ সংখ্যা 35 জন ছাত্ৰীৰ সংখ্যা 27 গৰাকী অষ্টম শ্ৰেণী ছাত্ৰৰ সংখ্যা 15 জন ছাত্ৰীৰ সংখ্যা 22 গৰাকী এতিয়া কেইটামান প্ৰশ্ন হৈছে 1 নম্বৰ তথ্যখিনি দ্বৈত দণ্ডলেখ আকা 2 নম্বৰ প্ৰশ্ন বিদ্যালয়খনত থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 3 নম্বৰ প্ৰশ্ন মুঠ ছাত্ৰীৰ সংখ্যা কিমান 4 নম্বৰ প্ৰশ্ন কোনটো শ্ৰেণীত ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যাৰ পাৰ্থক্য আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নটো হৈছে এটা লুডু গুটি এবাৰ দলিয়ালে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান আজিলৈ আহো ধন্যবাদ